Hi guys, good morning. More anati vlogলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই এতিয়া বনাই আছো এফালে আলু ভাজি এফালে ৰুটি এফালে মাইনাই বেলি আছে তো চাই থাকিবা আজি ভিডিঅ'টি এয়া দেউতাহঁতৰ ঘৰৰ ফুলবোৰ এবাৰ চাওকচোন ইমান ধুনীয়া ফুলবোৰ গোটেইবোৰ আমাৰ দেউতাই অনা আছিলে আৰু ইমান ধুনীয়াকৈ দেউতাই ফুলনিখন ৰাখিছিল তাৰমানে চালে চাই থাকিব মন যায় আৰু য'তে যায় ফুল দেখিলেই মানে লাগে আৰু দেউতাক ইমান ভাল পাইছিলে ফুলবোৰ আৰু ঠিক তেনেকৈ ভাইটিও এতিয়া ৰাখিছে বাৰু সি সেয়া গেটত ইমান ধুনীয়াকৈ লগাই দিছে খুব ভাল লাগিছে এয়া আজি মোৰ মাহঁতৰ ঘৰত দ্বিতীয় দিন যেহেতু আজিও সকাম এভাগ আছে আমাৰ দেউতাৰ আজি ছমহীয়াটো পাৰ হৈ গ'ল কিন্তু আমাৰ বৰ্তা ঢুকোৱাৰ কাৰণে ছমহীয়া পতা নহ'ল যেহেতু বৰ্তাৰ মাহেকীয়াটো যোৱা নাছিলে সেয়ে যোৱাকালি ইয়াতে কিবা নিয়ম এটা কৰি আজি দেউতাৰ হৈ আমাৰ ঘৰত এতিয়া গীতা পাঠ কৰাব আজি এতিয়া দেউতা নোহোৱা হোৱা আমাৰ মাজত ছমাহেই হ'ল আৰু তথাপিতো ঘৰখনটো এৰিব নোৱাৰি মা দেউতা নাই বুলি বেয়া লাগে কাৰণ ভাইটি আছে বোৱাৰী আছে আৰু সেই ঘৰখনলৈতো আহিবই লাগিব কিন্তু আহি বহুতেই বেয়া লাগে মা দেউতা নাথাকিলেতো আৰু সেইটো সকলোৱে জানে কি অৱস্থা হয় আমাৰো সেই তেনেকুৱাই তথাপিতো আৰু পৰিস্থিতিয়ে যেনেকৈ মানুহক যোনফালে নিয়েতো তেনেকুৱাকৈ চলিবই লাগিব আৰু আমাৰো ঠিক তেনেকুৱাই তাকে আজি সেই ছমহীয়া কৰিব নাপায় যিহেতু গীতা পাঠ এভাগে পঢ়াব আৰু চাই থাকিব আজিৰ ভিডিঅ'টো ইয়াতে আহিব ভকত কেইজনমান আৰু ইয়াতে এনেকৈ কৰিব আৰু ৰুমটো খালী কৰি দিয়া হৈছে আৰু এইফালে আছে দেউতা এতিয়া আৰু ফটোতহে দেউতাক দেখা পোৱা গৈছে আৰু মা নথকাটো বহুদিনেই হ'ল মা 2011 চনতে মা ঢুকাইছে এয়া মা আছিলে আৰু এয়া দেউতা ছমাহ হৈছে মাত্ৰ তো সেয়াই আৰু এইবোৰ কথা কোৱা মানে আৰু মনত দুখ লগাহে চাই থাকিব আজি ভিডিঅ'টো আমাৰ টিকলাটো বহি আছে ভণ্টিৰ লগত এইফালে বায়ো ভিডিঅ' বনাই আছে দেই টিকলা ই হাঁহিছে টিকলা বেটা মই যেনেকৈ এইফালে আমাৰ বাও বহি আছে এয়া মই আমাৰ মনৰ গা ধুৱাই আনিলোঁ কাপোৰ কানি পিন্ধাই আছোঁ আৰু আনফালে মাইনাই আমাৰ ওচৰৰে খুৰী এজনীক থ্ৰেডিং কৰি দিছে এয়া মনে গা পা ধুই কোচত বহি পনীৰ ফ্ৰাই কৰিছিলে পনীৰ খাই আছে মনে মই এতিয়া দুপৰীয়াৰ ভাতখিনি বনাই দিওঁ বুলি ভাবিছোঁ গোটেইখিনিতো ইহঁতে কৰিলে মই মনৰ লগতে লাগি থাকোঁ যিহেতু মই ভাতটো বহাই দিওঁ এতিয়া এয়া আলু গাজৰ আৰু বিন ভাজিলে মাইনাই আৰু এইফালে দালি এইফালে পনীৰৰ চব্জি বিলাহীৰে মাইনাই বনালে আৰু এইফালে মই এতিয়া ভাতটো বহাই দিলোঁ এয়া বগৰীও লাগিছে চাওক দেউতাই লগাইছিলে ন বা এইটো টেষ্টি হয় ন এইটো বহুত টেঙা মিঠা বঢ়িয়া টেঙা মিঠা বগৰীটো এয়া আমাৰ ভাগিনী জুবলি এতিয়া আহি পাইছে হাই কোৱা কিবা এটা মাহিৰ চেনেলটো সাবস্ক্ৰাইব শ্বেয়াৰ আৰু লাইক কৰি দিব আমাৰ জুবলিয়ে বহুত লাজ কৰে ন জুবলি
এয়া মনে টিকলাটোৰ লগত খেলি আছে আৰু মনে যেনেকুৱা কৰে সি তেনেকুৱাই কৰিছে। এতিয়াই এই সৰু পোৱালটো এতিয়াই যে সি জানিছে সেয়া কৰিবলৈ, তাৰ ছমাহে হোৱা নাই। এয়া চাওকচোন। সকাম শেষ হ'ল। এতিয়া আমি অকণমান ওলাই আহিছোঁ আমাৰ ওচৰৰে খুৰা এজনৰ ঘৰলৈ। খুৰাজন কৰোণা ঢুকালে তেখেত, বৰ্তমান খুৰীহে আছে। তো খুৰীৰ খবৰ এটা লৈ আহোঁ বুলি ওলাইছোঁ। আৰু মোৰ ভিডিঅ'টি আজি মই ইমানতেই সমাপ্ত কৰিম। আৰু মোৰ ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ। আৰু বাই বাই।